নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই ৰাজে আপোনালোকক আছামিজ টেক এণ্ড আৰ্ণ চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই জিঅ'ৰ অফাৰৰ বিষয়ে জনাম। জিঅ'ত কেনেকুৱা ধৰণৰ ৰিচাৰ্জ আছে, আপুনি 399 বা 459 নভৰালে আপুনি কমতে ভৰাব পাৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি জিঅ'ৰ প্লেনসমূহ চাবলৈ হ'লে আমি মাই জিঅ'ত যাব লাগিব। মাই জিঅ'টো আপোনালোকৰ যদি নাই তেনেহ'লে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব, আৰু যদি আছে তেনেহ'লে আপোনালোকে খুলিব। খোলাৰ পিছত ইয়াত অলপ তললৈ যাব। তললৈ যোৱাৰ পিছত ইয়াত চাব, ইয়াত ৰিচাৰ্জ বুলি আছে, তাৰপিছত ৰিচাৰ্জ প্লেন বুলি আছে, তাৰপিছত আছে 4G ডাটা ভাউচাৰ আছে। আপুনি 4G ডাটা ভাউচাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব কেইটকীয়া আছে। ইয়াত 11 টকাত আপোনাৰ ভেলিডিটি এক্সিষ্টিং প্লেন আপোনাৰ 400 MB পাব, 21 টকাত আপুনি 1 GB পাব, 51 টকাত আপুনি 3 GB পাব, 101 টকাত আপুনি 6 GB পাব। গতিকে আপুনি 149 বা 349, 399 নভৰালেও আপুনি 11, 21, 51, 100 টকা আপুনি ভৰাই আপুনি চলিব পাৰিব। আৰু স্পীডটো একেই থাকিব, মাথো জিবিটো কম হ'ব। গতিকে আপুনি কেতিয়াবা এইটো বিপদত আপুনি ল'ব পাৰিব। তাৰপিছত আপোনাক যদি মই দেখাওঁ, টপ আপ আছে। টপ আপত আপুনি গৈ ইয়াত চাব পাৰিব। ইয়াত 1000 টকাত আপোনাৰ ভেলিডিটি আনলিমিটেড আছে, ফুল টক টাইম আছে। 2000 টকা আছে, আপোনাৰ 100 টকাত আনলিমিটেড আছে। গতিকে আপোনালোকে এইখিনিও ইউজ কৰিব পাৰে। তো আপোনালোকক মই এইখিনি দেখালোঁ, আৰু কিছুমান মই অফাৰ দেখাম, অফাৰ আহি থাকে। চ' আজি ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ভিডিঅ' ইমানেই, বাই বাই।